চণ্ডীচৰণ দাস সোঁৱৰণী ফুটবল লীগৰ চূড়ান্ত প্ৰতিযোগিতাৰ সামৰণি ট্ৰাইবেকাৰৰ সহায়ত নাচনখালী ফুটবল দলে 4-1 ব্যৱধানত চূড়ান্ত বিজয়ী। ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ক্ৰীড়ানগৰী টংলা ক্ৰীড়াসন্থাৰ উদ্যোগত টংলা ষ্টেডিয়ামত 11 জুলাইৰ পৰা 20 জুলাইলৈকে অনুষ্ঠিত চণ্ডীচৰণ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ট্ৰাইবেকাৰ পদ্ধতিৰ সহায়ত নাচনখালী ফুটবল দলে 4-1 ব্যৱধানত টংলা ক্ৰীড়াসন্থা ফুটবল দলক পৰাস্ত কৰে। আজি আবেলি 4 বজাত টংলা অগ্নি নিৰ্বাপক বাহিনীৰ ইনচাৰ্জ ব্ৰজেন কলিতাই শুভ উদ্বোধন কৰা চূড়ান্ত খেলত টংলা ক্ৰীড়াসন্থা আৰু নাচনখালী ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা লীগ পৰ্যায়ৰ অন্তঃক্লাব খেলখনত 8টা দলে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। চূড়ান্ত খেলখনত পুৰস্কাৰদাতা বিশিষ্ট সমাজসেৱী বলিৰাম ডেকা, ক্ৰীড়াবিদ নমল ৰাভা, টংলা ক্ৰীড়াসন্থাৰ সভাপতি খৰ্গেশ্বৰ বৰা, সম্পাদক ভাৰত চন্দ্ৰ ৰাভা, ক্ৰিকেটৰ ইভেণ্ট সম্পাদক লোহিত নাথ উপস্থিত থাকে। পুৰস্কাৰদাতা বলিৰাম ডেকাই বিজিত আৰু ব্ৰজেন কলিতাই বিজয়ী দলক ট্ৰফি প্ৰদান কৰে। খেলখন পৰিচালনা কৰে সোমেশ্বৰ বড়ো আৰু তেখেতক সহায় কৰে বিকাশ শৰণীয়া আৰু নিজুম বড়োৱে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। আজি যেহেতু টংলা ক্ৰীড়া সন্থাৰ পৰা যেহেতু চূড়ান্ত খেল আজি কি ক'ব? আমি 11 তাৰিখৰ পৰা 11 জুলাইৰ পৰা আৰম্ভ কৰিছিলোঁ খেল। 8টা টীম ইয়াতে জইন কৰিছিল। 8টা টীমৰ আমি লীগ বেচিছতে আমি খেলা আৰম্ভ কৰিছিলোঁ, কিন্তু ছেমি ফাইনেল খেল দুখন আমি নকআউট কৰিলোঁ। নকআউট কৰি আজি ফাইনেল হৈছিলেহি। এই ফাইনেলত অৱনীত হৈছিলেহি আমাৰ লোকেল টীম টংলা স্পৰ্টছ এছ'চিয়েশ্যন আৰু নাচনচালী ফুটবল ক্লাব। দুইটা দলে মোটামুটি খেলিছে, কিন্তু ইমান সুন্দৰ খেল বুলিও ক'ব নোৱাৰি, কাৰণ যিহেতু আজিকালিৰ যুগত খেলৰ যিটো প্ৰভাৱ হৈছে বহুত ওপৰত গৈছে, কিন্তু আমাৰ কিছুমান অসুবিধাৰ কাৰণে বা ভাল কোচ নোপোৱাৰ কাৰণে বা বাহিৰৰ কোচ নোপোৱাৰ কাৰণে হয়তো ঠিক তেনেকৈ খেলিব পৰা নাই। ভৱিষ্যতে আমি ভাবিছোঁ ইণ্ডিয়াৰ বাহিৰৰ পৰা কোচ আনিম বুলি। ইণ্ডিয়াৰ বাহিৰৰ পৰা কোচ অনাৰ পিছত আমি যোৱাবেলিও আমি আলোচনা কৰিছিলোঁ ইণ্ডিয়াৰ বাহিৰৰ এজন কোচ আনিম বুলি, কিন্তু বতৰৰ কাৰণে আমি আনিব নোৱাৰিলোঁ। একে লেঠাৰিৰে 3 মাহ বৰষুণ দিলে, সেইকাৰণে আমি আনিব নোৱাৰিলোঁ। অহাবেলি আমি ভাবিছোঁ ফুটবল, কাবাডী আৰু এথলেটিক্স লগতে আমি ভলীবলৰ কোচ আমি ভালদৰে আনি প্ৰশিক্ষণ দিম বুলি ভাবিছোঁ। আৰু এটা উল্লেখ কৰিবলগীয়া কথা যে এইবেলি যি আমাৰ ইউথ অলিম্পিক হ'ব গুৱাহাটীত, অসম ইউথ অলিম্পিক, তাতে আমাৰ ওদালগুৰি জিলা হৈ এথলেটিক্সত অংশগ্ৰহণ কৰিব। ওদালগুৰি জিলাৰ মুঠ 25জন খেলুৱৈ, তাৰে আমাৰ টংলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰত অনুশীলন কৰি থকা বা টংলা ক্ৰীড়া সন্থাৰে খেলুৱৈ 23জনে খেলিব। সেইটো আমাৰ টংলাৰ কাৰণে গৌৰৱৰ কথা। আৰু আমি ভাবিছোঁ বিভিন্ন খেলতো আমি টংলাৰ পৰা ওদালগুৰি জিলাৰ হৈ খেলাই আছোঁ আৰু খেলিব। আৰু নিশ্চয় আপোনালোকে গম পাইছে টংলা ক্ৰীড়া নগৰী। এই টংলা ক্ৰীড়া নগৰীত অকল এথলেটিক্সে নহয়, আমাৰ বিভিন্ন খেলত অকল ওদালগুৰি নহয়, আমাৰ ভেৰগাঁও জিলাৰ হৈও খেল অংশগ্ৰহণ কৰি আছে। আৰু আমি ছোৱালী যিটো ফুটবল টিমটো আমি ইয়াতে এইবেলি নতুনকৈ আমি দল এটা গঠন কৰিছোঁ। আৰু ছোৱালী টিমটো অসমৰ বিভিন্ন ঠাইত খেলাৰ কাৰণে আমি যুঁজা চলাই আছোঁ। আৰু লগতে অহা 2 মাহমানৰ পিছতে আমি ছোৱালীৰ এখন খেল ইয়াত আয়োজন কৰিম বুলি ভাবিছোঁ। ছোৱালীৰ মোটামুটি আমাৰ ভেৰগাঁও মানে স্পৰ্টছ ডিষ্ট্ৰিক্ট আৰু ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ আণ্ডাৰত মোটামুটি 8-10টা টীম আছে। আমি ইয়াতে আমন্ত্ৰণ জনাই তেখেতসকলৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। যিমানেই প্ৰতিযোগিতা হ'ব সিমানেই খেলুৱৈসকল ভাল হয় বুলি আমি প্ৰতিযোগিতাটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। যিয়েই নহওক, আজি আমাৰ এই প্ৰতি বছৰে চলি অহা স্বৰ্গীয় চণ্ডীচৰণ সোঁৱৰণী আন্তঃক্লাব লীগ প্ৰতিযোগিতা অতি সামৰণি পৰিল। আৰু ভৱিষ্যতে আমি বিভিন্ন খেল অনুষ্ঠিত কৰিম বুলি আশা ৰাখি মোৰ মন্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। দেখিছোঁ টংলা অঞ্চলৰ পৰা যিহেতু আপোনালোকে লীগ প্ৰতিযোগিতা আজি চূড়ান্ত
হৈ গ'ল ক্ষেত্ৰত লিগত যোনে জিকি গ'ল তেওঁলোকৰ খেলাৰ ব্যৱস্থা আৰু কোনটো তেওঁলোকে ইয়াৰ পৰা জিকি গৈ আমাৰ ডিষ্ট্ৰিক্ট লীগ খেলিব এ ডিভিজন লীগ আমাৰ ইয়াতে প্ৰথমতে আছিল আমি ৰাণাৰ্ছ আপ আৰু চেম্পিয়ন মানে আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰা আমাৰ যেনেকৈ টংলা ক্ৰীড়া সন্থাটো আঞ্চলিকত পৰি আছে এতিয়া আঞ্চলিক ক্ৰীড়া সন্থাৰ পৰা আমি আগতে 2টা টিম দিছিলোঁ ডিষ্ট্ৰিক্ট টিমত এইবুলি হয়তো আলোচনা কৰি আমি চাওঁ কি হয় যদি 2টা টিম হয় তেতিয়াহ'লে নাচনচালি ফুটবল ক্লাব আৰু টংলা ক্ৰীড়া সন্থাই যোগদান কৰিব এ ডিভিজন ফুটবলত যদিহে 2টা টিম দিয়া হয়